Good evening, ছাত্ৰ-ছাত্ৰী সকল মোৰ অন্য এটা ক্লাছলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম ঘন আৰু ঘনমূলৰ ওপৰত তেনেহলে আহা আমি শিকো ঘন আৰু ঘনমূল আমি বৰ্গ কেতিয়া পাইছিলো তোমালোকৰ বাৰু মনত আছে নে একেটা সংখ্যাকে দুবাৰ পূৰণ কৰি আমি কি পাইছিলো বৰ্গ পাইছিলো হয় এতিয়া একেটা সংখ্যাকে তিনিবাৰ পূৰণ কৰিলে আমি কি পাম জানানে ঘন পাম সংখ্যাটোৰ কি পাম ঘন পাম সোৱা তোমালোকে সহজে বুজিব পৰা ভাষাত মই ডেফিনেশনটো দি দিছো যাতে তোমালোকৰ মনত ৰাখিবলৈ সুবিধা হয় সোৱা একেটা সংখ্যাকে তিনিবাৰ পূৰণ কৰি পোৱা পূৰণ ফলটো আমি সেই সংখ্যাটোৰ ঘন বুলি কওঁ ইয়াত সোৱা আমি দুটা পূৰণ কৰিছো পূৰণ ফল কিমান পাম 4 হয়নে গটিকে 4 টো ইয়াত কি হ'ব 2 ৰ বৰ্গ হয় আমি পঢ়ি আহিছো বৰ্গৰ ওপৰত এতিয়া আমি যাম ঘনলে 2 পূৰণ 2 তিনটা 2 আমি পূৰণ কৰিলে কিমান পাম 2 দুগুণ 4 দুগুণ 8 ইয়াত 2 ঘন কি হ'ব জানানে 8 এটুক কব 2 ঘন ধৰিব পাৰিছা ডিফাৰেন্সটো যেতিয়া একেটা সংখ্যাকে আমি দুবাৰ পূৰণ কৰো তেতিয়া আমি কি পাওঁ বৰ্গ পাওঁ যেতিয়া একেটা সংখ্যাকে আমি তিনিবাৰ পূৰণ কৰো তেতিয়া আমি কি পাওঁ সংখ্যাটোৰ ঘন পাওঁ ঠিক আছে এতিয়া আমি বৰ্গৰ লগত কি পাইছিলো বৰ্গমূল বোলা এটা শব্দ পাইছিলো নে ঠিক তেনেদৰে এতিয়া ঘনৰ লগত এটা আমি শব্দ পাম ঘনমূল বৰ্গৰ লগত যেনেদৰে বৰ্গমূলটো জড়িত হৈ আছে এতিয়া ঘনৰ লগত তেনেদৰে ঘনমূলটো জড়িত হৈ আছে ঘনমূল কি হয় আমি বুজি লওঁ আহা একেটা সংখ্যাকে তিনিবাৰ পূৰণ কৰিলে আমি কি পাওঁ সংখ্যাটোৰ ঘন ইয়াত আমি কি কম 2 ৰ ঘন কিমান 8 2 ঘন কিমান 8 2 ঘন কিমান 8 তেনেদৰে 3 into 3 into 3 3 গুণ 9 3 গুণ 27 27 ইয়াত কি হ'ব 3 ৰ ঘন হ'ব 27 ধৰিব পাৰিছা তেনেদৰে যিমানেই ডাঙৰ সংখ্যা নহওক 16 17 18 1000 2000 3000 1 লাখ প্ৰত্যেকটো সংখ্যাৰে ধৰা আমাক ঘন উলিয়াবলৈ দিছে তেতিয়া আমি কি কৰিব লাগিব জানানে সেই একেটা সংখ্যাকে তিনিবাৰ পূৰণ কৰিব লাগিব 1 লাখৰ ঘন উলিয়াবলৈ হলে আমি কি পূৰণ কৰিব লাগিব 1 লাখ পূৰণ 1 লাখ পূৰণ 1 লাখ ধৰিব পাৰিছা 1 লাখৰ লগত 3 পূৰণ কৰাৰ কথা কোৱা নাই এটো হল 1 লাখ 1 লাখৰ লগত 3 পূৰণ কৰি পেলাই আমি ঘনফল নাপাও কিন্তু 1 লাখৰ লগত 3 পূৰণ কৰি আমি ঘনফল নাপাও কিন্তু আমি কি কৰিব লাগিব 1 লাখটোক 3 বাৰ পূৰণ কৰিব লাগিব ধৰিব পাৰিছা ডিফাৰেন্সটো ধৰিব পাৰিছা 1 লাখৰ লগত 3 পূৰণ কৰিলে আমি 1 লাখৰ ঘনফল নাপাও কিন্তু 1 লাখটোকে আমি কেইবাৰ পূৰণ কৰিব লাগিব 3 বাৰ 1 লাখ পূৰণ 1 লাখ পূৰণ 1 লাখ ধৰিব পাৰিছা ক্লিয়াৰ হৈছে এতিয়া আমি বুজোৱা হা ঘনমূল কাক বোলে সোৱা একেটা সংখ্যাকে তিনিবাৰ পূৰণ কৰি আমি যোনটো পূৰণফল পাইছিলো তাক আমি কি বুলি কৈছিলো সংখ্যাটোৰ ঘন 2 ৰ ঘন কিমান হ'ব 8 তাৰ পাছত 4 ৰ ঘন কিমান হ'ব 4 into 4 into 4 64 4 ৰ ঘন হৈছে 64 4 ৰ ঘন কিমান হৈছে 64 গটিকে ইয়াক যদি আমি উল্টাই কওঁ সোৱা ইয়াত কি হ'ব জানানে 4 ৰ ঘন হৈছে কিমান 64 আৰু 64 ৰ ঘনমূল হ'ব কিমান জানানে 4 8 ৰ ঘনমূল কিমান হ'ব জানানে 2 ধৰিব পাৰিছা মানে যি তিনিটা একে সংখ্যা পূৰণ কৰি পেলাই আমি এই পূৰণফলটো পাইছিলো সেই তিনিটা সংখ্যাক এই নতুন সংখ্যাটোৰ এই পূৰণফলটো কি বুলি কওঁ আমি ঘনমূল বুলি কওঁ ধৰিব পাৰিছা এতিয়া ঘনমূলক কি চিন দি বুজোৱা যায় জানানে ঘনমূলটো কি চিন দি বুজোৱা যায় জানানে এইটো চিনেৰে বুজোৱা যায় বৰ্গমূলত আমি কি দিছিলো এনেকে দিছিলো হয়নে এটা বৰ্গমূলৰ চিন আছিল তাৰ আগত যদি আমি 3 এটা লগাই দিও তেনেহলে সেইটো কি হৈ যাব ঘনমূলৰ চিন এতিয়া চাবা আমাক এক্সামত যদি দিয়ে এনেকে তেনেহলে তাৰ মানে আমাক কি খুদিছে যে 8 ৰ ঘনমূল কিমান আমাক দুটা প্যাটাৰ্ণত দিব পাৰে 8 ৰ ঘনমূল ইকুৱেল টু কোৱেশ্চন মাৰ্ক ধৰিব পাৰিছা একেটা বস্তু আনসাৰ একেটাই হ'ব এইটোকে চিনৰ সহায়ত ছুটিকে লিখোতে চিন দি পেলাই যোনটো ঘনমূল চিন হয় হেতু চিন ইউজ কৰি পেলাই লিখোতে এনেকুৱা হল কোৱেশ্চনটো বা এনেকেও দিব পাৰে 8 ৰ ঘনমূল
ইয়াত কিমান খুদিছে ইয়াতো খুদিছে যে 18 ঘনমূল কিমান এতিয়া চোৱা আমাক যদি কয় -8 ৰ বৰ্গমূল সৰি -8 ৰ ঘন উলিওৱা আমাক যদি কোৱেশ্চনটো দিয়ে যে -8 ৰ ঘন উলিওৱা এতিয়া আমি কি কৰিব লাগিব ঘন উলিয়াবলৈ দিছে গতিকে আমি কেইবাৰ পূৰণ কৰিব লাগিব -8 পূৰণ -8 পূৰণ -8 দুটা চিন কেতিয়াও আমি একেলগে লিখিব নোৱাৰো হেতু কাৰণে ব্ৰেকেটটো ইউজ কৰা হৈছে গতিকে -8 into -8 into -8 কৰিলে কিমান হয় আমি চাও -8 আৰু -8 পূৰণ কৰিলে কিমান হ'ব 64 হয়নে 8 8 গুণ কিমান 64 আৰু মাইনাসে কি হৈ যাব প্লাস হৈ যাবনে বাৰু ধৰিব পাৰিছা তাৰ লগত আমি কি কৰিব লাগিব আকৌ -8 এটা পূৰণ কৰিব লাগিব আৰু প্লাসে মাইনাসে কি হৈ যাব মাইনাস গতিকে ইয়াত 512 -8 ৰ ঘন কিমান হ'ব জানানে এতেকে -8 ৰ ঘন হ'ব -512 ধৰিব পাৰিছা ঘনৰ আগত মাইনাস চিন আহিব পাৰে তাত তোমালোকে ভয় খাবলগীয়া কোনো কথা নাই ঘন মানে কি সংখ্যাটো একেটা সংখ্যাকে আমি কিবাৰ পূৰণ কৰিব লাগিব তিনিবাৰ পূৰণ কৰিব লাগিব গতিকে ইয়াত মাইনাসে কি হ'ব যিকোনো মাইনাস আগত মাইনাস থকা সংখ্যা হলে কি হ'ব জানানে পূৰণ ফলটোত মাইনাসে কি হ'ব প্লাস হ'ব আকৌ প্লাসে মাইনাসে কি হ'ব পূৰণ কৰাৰ পিছত মাইনাস হৈ যাব গতিকে ঘনৰ আগত যদি মাইনাস চিন আহে তাত তোমালোকে আচৰিত হ'বলগীয়া একো নাই আহিব পাৰে ঠিক আছে কিন্তু বৰ্গৰ আগত কেতিয়াও মাইনাস চিন নাহে কিয় নাহে চোৱা এতিয়া যদি আমাক কয় যে -8 ৰ বৰ্গ উলিওৱা -8 ৰ বৰ্গ মানে কি বৰ্গ মানে আমি কি গম পাইছিলো যে একেটা সংখ্যাকে আমি দুবাৰ পূৰণ কৰিব লাগে হয়নে -8 into -8 মাইনাসে কি হ'ব প্লাস হ'ব 8 8 গুণ কিমান 64 গতিকে বৰ্গটো কেতিয়াও কিন্তু নিগেটিভ সংখ্যা ওলাব নোৱাৰে বৰ্গটোৰ আগত কেতিয়াও নিগেটিভ চিন থাকিব নোৱাৰে কিন্তু ঘনৰ আগত নিগেটিভ চিন থাকিব পাৰে কাৰণ কি হ'ব যেতিয়া আমাক নিগেটিভ চিন থকা সংখ্যাৰ ঘন উলিয়াবলৈ ক'ব তেতিয়া আমি কি কৰিব লাগিব সংখ্যাটো তিনিবাৰ পূৰণ কৰিব লাগিব গতিকে তিনিবাৰ পূৰণ কৰাৰ লগে লগে কি হ'ব মাইনাসে প্লাস হ'বনে আকৌ প্লাসে মাইনাসে কি হৈ যাব মাইনাস এতিয়া ঘনমূলৰ ডেফিনিশনটো তোমালোকে লিখি লবা তোমালোকৰ বুজিবলৈ সুবিধা হয় তোমালোকে কাৰণ কি হ'ব যিমান লেসন আগবাঢ়ি গৈ থাকিব কিমান কি হ'ব সৰু সৰু কথাবিলাক তোমালোকে পাহৰি গৈ থাকিবা গতিকে সাইডত তোমালোকে এটো নিজে বুজাৰ কাৰণে হেদে নিজে বুজাৰ কাৰণে সাইডত লিখি ৰাখিব পাৰা প্ৰথমতে আমি আগবাঢ়ো অনুশীলনী R3 ৰ কোৱেশ্চন নাম্বাৰ 2 লৈ 2 টো আগধৰি কৰো কাৰণ ইয়াত দিয়া আছে চোৱা যে তলৰ সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা গতিকে আমাক ঘনফল নিৰ্ণয় কৰিব দিছে তো আমি হেতু কোৱেশ্চনৰ পৰা প্ৰথম আগবাঢ়ো তাৰ পাছত আমি কোৱেশ্চন নাম্বাৰ 1 লৈ যাম ঘনফল নিৰ্ণয় কৰা মানে কি কৰিব লাগিব আমি ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে 2 ৰ 1 নম্বৰটো দিয়া আছে কি চোৱা 19 ৰ ঘনফল নিৰ্ণয় কৰিব দিছে গতিকে ঘনফল উলিয়াবলৈ হলে আমি কি কৰিব লাগিব 19 into 19 into 19 19 পূৰণ 19 পূৰণ 19 কৰি প্লাই যোনটো পূৰণ ফল পাম হেতুই হ'ব কি 19 ৰ ঘনফল ধৰিব পাৰিছা গতিকে ইয়াত 19 ৰ ঘনফল হ'ব 6859 কাৰণ তিনিবাৰ 19 টো 19 টো আমি তিনিবাৰ পূৰণ কৰি পেলাই আমি কি পাইছো 6859 ঠিক তেনেকৈ পিছৰ অংককেইটাও তোমালোকে তেনেকৈ কৰিব লাগিব অন্য একো নাই ইয়াত তোমালোকে সংখ্যাটো একেটা সংখ্যাকে তিনিবাৰ পূৰণ কৰি যোনটো পূৰণফল পোৱা হেতুই হৈ যাব সংখ্যাটোৰ ঘনফল এতিয়া আমাক দিছে 21 ৰ ঘনফল নিৰ্ণয় কৰিব লাগে ইয়াত প্ৰসিডিউৰটো কি হ'ব জানানে ঠিক এনেদৰে লিখিব লাগিব তোমালোকে আৰু ক্যালকুলেশন খিনি তোমালোকে কি কৰিবা জানানে এনেকে সাইডত আফদাল পাৰি প্লে ইয়াতে ক্যালকুলেশন খিনি কৰিবা তোমালোকে লাষ্টৰ পেজত ক্যালকুলেশন বিলাক নকৰিবা অংক খিনি কৰাৰ লগে লগে তাৰ সাইডে তোমালোকে এনেকে এডাল আঁচ দি পেলাই সাইডতে তোমালোকৰ যি ক্যালকুলেশন কৰিব লগিয়া থাকে সকলোখিনি কৰিবা ঠিক আছে এতিয়া 19 ৰ উলিয়ালো আমি ইয়াৰ পিছত 21 ৰ উলিয়াবলৈ দিছে তোমালোকে পূৰণ ফলটো উলিয়াব পাৰিবা নিজে হয়নে গতিকে মই জাস্ট তোমালোকক প্যাটাৰ্নটো দেখাই দিছো কেনেকে লিখিব লাগিব নাম্বাৰ 2 টো দিছে 21 এতিয়া গতিকে এই তিনিটা পূৰণ কৰি পেলাই পূৰণফল যেটো হ'ব হেতুই হৈ যাব কি 21 ৰ ঘনফল আৰু মই তোমালোকক বাৰে বাৰে কৈ আছো তোমালোকে ক্যালকুলেশন বিলাক এনেকে সাইডত কৰিবা 21 পূৰণ 21 কৰি যিমান পালা তাৰ লগত আকৌ তোমালোকে কি পূৰণ কৰিব লাগিব 21 পূৰণ কৰিব লাগিব তাৰ পাছত তোমালোকে ঘনফলটো পাবা
তেতিয়া দুবাৰ পূৰণ কৰাৰ পাছত আকৌ যোনটো পূৰণফল পাবা তাক আকৌ এবাৰ 21 এদি পূৰণ কৰিব লাগিব গতিকে প্ৰত্যেকটো সংখ্যাৰে তোমালোকে কি কৰিব লাগিব ঘনফল নিৰ্ণয় কৰিবৰ কাৰণে ইয়াত কি কি সংখ্যা দিয়া আছে চোৱা 19 21 23 আৰু 27 মই 19 টো তোমালোকক কৰি দেখুৱাই দিলো 21 টোৰ লিখিবলগীয়া কেনেকৈ লিখিব লাগে প্যাটাৰ্নটো মই দেখাই দিছো ক্যালকুলেশন কোড কৰিব লাগে মই কৈ দিছো হয় 23 আৰু 27 টো তোমালোকে নিজে কৰিবা ইয়াত কৰিবলগীয়া মানে বিশেষ একো নাই খালি তোমালোকে তিনিবাৰ পূৰণ কৰি একেটা সংখ্যাকে তিনিবাৰ পূৰণ কৰি পূৰণফলটো লিখিলেই হৈ যাব হেতু ঘনফল সেই সংখ্যাটোৰ ঘনফল এতিয়া চোৱা আমি যাও সহজৰ পৰা আমি আৰম্ভণি কৰিছো সেই কাৰণে মই তোমালোকক ফাৰ্ষ্টত কোৱেশ্চন নাম্বাৰ 2 টো কৰাই ললো তোমালোকৰ কাৰণে ইজি হ'ব ধৰিব পাৰিছে এতিয়া যাও আমি কোৱেশ্চন নাম্বাৰ 1 লৈ তলৰ কোনবোৰ সংখ্যা পূৰ্ণঘন নহয় এতিয়া আমি কেনেকৈ গম পাম যে কোনটো সংখ্যা পূৰ্ণঘন হয় কোনটো সংখ্যা পূৰ্ণঘন নহয় বৰ্গ আৰু বৰ্গমূল উলিয়াওতে যে উৎপাদক বিশ্লেষণ পদ্ধতি এটা শিকিছিলো তোমালোকৰ মনত আছে নে বাৰু সেই পদ্ধতিৰে আমি ইয়াত আগবাঢ়িব লাগিব ঠিক আছে ছুটি হৰণ পদ্ধতিৰ দ্বাৰা আমি যে হৰণ কৰি কৰি উৎপাদক বিলাক উলিয়াইছিলো মনত আছে উৎপাদক বিশ্লেষণ পদ্ধতিটো তোমালোকৰ আৰু কোনটো সংখ্যা 2 ৰে হৰণ যাব কোনটো সংখ্যা 3 ৰে হৰণ যাব তাৰ কিছুমান শৰ্ট ট্ৰিক্স মই তোমালোকক শিকাই দিছিলো সেইবোৰ তোমালোকে ইয়াত এপ্লাই কৰিবা প্ৰত্যেকবাৰ 2 ৰে হৰণ যায় নে নাযায় 3 ৰে হৰণ যায় নে নাযায় 4 ৰে হৰণ যায় নেকি সেইবিলাক কৰি থকাৰ আমাৰ কোনো কি হ'ব সময় নাথাকিব কি হ'ব তোমালোকৰ এক্সামটো 3 ঘণ্টা গতিকে 3 ঘণ্টাৰ ভিতৰত তোমালোকে সকলোখিনি কৰি থৈ আহিব লাগিব গতিকে তোমালোকে যদি এটুক চাই থাকা যে এটু 2 ৰে হৰণ যাব নে নাযায় 3 ৰে হৰণ যাব নে নাযায় হৰণ কৰি কৰি চাই থাকিবলৈ গলে আমাৰ ঢেৰ সময় লাগিব গতিকে সেই শৰ্ট ট্ৰিক বিলাক তোমালোকে ইয়াত এপ্লাই কৰিবা এটু 2 ৰে হৰণ নাযায় কেনেকৈ গম পালো বাৰু কাৰণ এককৰ ঘৰত অযুগ্ম সংখ্যা আছে 2 টো কি যুগ্ম সংখ্যা গতিকে 2 4 6 8 এইবিলাক সংখ্যাৰে হৰণ যাবলৈ হলে এককৰ ঘৰত কি থাকিব লাগিব যুগ্ম সংখ্যা থাকিব লাগিব গতিকে ইয়াত আছে কি অযুগ্ম সংখ্যা গতিকে কিহেৰে হৰণ নাযায় 2 ৰে হৰণ নাযাব বুলি আমি গম পালো আমি ক্ৰমান্বয়ে যাও 2 ৰে হৰণ নাযাব 3 ৰে হৰণ যাব নেকি 3 ৰে হৰণ যায় নে নাযায় আমি কেনেকৈ গম পাইছিলো বাৰু এই সংখ্যাটোত থকা অংককেইটাৰ যোগফলটোক যদি 3 ৰে হৰণ যায় তেনেহলে গোটেই সংখ্যাটো 3 ৰে হৰণ যায় হয়নে সো ইয়াত এটু সংখ্যা 3 ৰে হৰণ যায় নে নাযায় আমি ক্যালকুলেশন কৰি চাও গোটেইকেইটা অংক যোগ কৰিলে আমি কিমান পাম বাৰু 22 2 2 যোগ কৰিলে কিমান পাম 4 2 যোগ 2 কৰিলে আমি কিমান পাম 2 যোগ 2 4 4 টো 3 ৰে হৰণ নাযায় গতিকে এটু সংখ্যা কি হ'ব 3 ৰেও হৰণ নাযায় 4 ৰেও হৰণ নাযায় কাৰণ এককৰ ঘৰত কি আছে অযুগ্ম সংখ্যা আছে 5 ৰেও হৰণ নাযায় কাৰণ 5 ৰে কেতিয়া হৰণ যায় যেতিয়া এককৰ ঘৰত শূন্য নাই বা 5 থাকে 6 ৰেও হৰণ নাযায় কাৰণ 6 টো যুগ্ম আৰু 7 টো অযুগ্ম 7 ৰে হৰণ যায় নেকি আমি হৰণ কৰি চাও এতিয়া গম পালানে তোমালোকে যদি ইয়াত 2 বহাই হৰণ কৰা আকৌ 3 বহাই হৰণ কৰা আকৌ 4 বহাই হৰণ কৰা কিমান সময় তোমালোকৰ অযথা গলহেতেন অনুমান কৰিব পাৰিছা তোমালোকে গতিকে আমি মুখে মুখে উলিয়াই ললো যে 2 ৰে হৰণ নাযায় 3 ৰে হৰণ নাযায় 4 ৰে নাযায় 5 ৰে নাযায় 6 ৰে নাযায় এতিয়া আমি কিহৰ পৰা হৰণ কৰিম 7 ৰে হৰণ কৰি চাও 7 ৰে হৰণ যায় নেকি এটু কি হল ভাগশেষ যেতিয়া শূন্য হয় তেতিয়াহে আমি সংখ্যাটো সম্পূৰ্ণৰূপে হৰণ যায় বুলি কওঁ হয়নে কোনবা এটা সংখ্যাৰ সম্পূৰ্ণৰূপে হৰণ যায় বুলি কওঁ ইয়াত ভাগশেষ শূন্য হৈছে জানো নাই হোৱা 5 ওলাইছে বাকি 5 থাকিছে গতিকে 7 ৰেও ইয়াক হৰণ নাযায় 8 ৰে কৰাৰটো কোনো কাৰণেই নাই কাৰণ 8 টো হৈছে যুগ্ম সংখ্যা ইয়াত আছে অযুগ্ম সংখ্যা গতিকে 8 ৰে হৰণ নাযায় আমি 9 ৰে কৰি চাও ইয়াতে চোৱা কি হলগে ভাগশেষ আকৌ 4 থাকিল মানে 9 ৰেও হৰণ নাযায় 10 ৰে হৰণ কৰা আমি প্ৰশ্নই নুঠে কাৰণ কি 10 ৰ এককৰ স্থানত কি আছে শূন্য আছে শূন্য থাকাৰ মানে কি সংখ্যাটো যুগ্ম সংখ্যা হয়নে গতিকে 10 ৰে আমি হৰণ কৰি লাভ নাপাও কাৰণ ইয়াৰ এককৰ স্থানত আছে অযুগ্ম সংখ্যা গতিকে এতিয়া আমি যাও 11 লে 11 ৰে হৰণ কৰি চাও 11 ৰেও হৰণ নাযায় কাৰণ ভাগশেষ কি হৈছে গৈ 6 ৰৈছে গৈ গতিকে 12 ৰে হৰণ কৰা প্ৰশ্নই নুঠে এতিয়া 13 ৰে হৰণ কৰি চাও অংক কৰিবলৈ হলে কিন্তু তোমালোকক ধৈৰ্য লাগিব 2 ৰ পৰা আৰম্ভ কৰি আমি কিমানলৈকে হৰণ কৰিলো 11 লৈকে হৰণ কৰিলো 11 ৰে হৰণ যায় নে নাযায় লৈকে চালো 11 ৰেও কিন্তু হৰণ নাযায় এতিয়া আমি নেক্সট কিহেৰে হৰণ কৰিম 13 ৰে হৰণ কৰিম 12 ৰে হৰণ নকৰো কাৰণ 12 টো যুগ্ম সংখ্যা আৰু ইয়াত এককৰ স্থানত আছে অযুগ্ম সংখ্যা গতিকে ধৰিব পাৰিছা তোমালোকে যদি 2 ৰেও হৰণ কৰিছো 3 ৰেও হৰণ কৰিছো 4 ৰে 5 ৰে 6 ৰে 7 ৰে তোমালোকৰ এখিনি সময়লৈ কি আহিব নুলাই চাগে দে অংকটো এনেকুৱাটা মনোভাৱ তোমালোকৰ কি হ'ব মনলৈ আহি যাব বা তোমালোকে অংকটো আধাতে এৰি থৈ গুচি আহিবা গতিকে প্ৰথমখিনি শৰ্ট ট্ৰিকটি এপ্লাই কৰাৰ পাছত আমি কিমান আগুৱাই গৈ থাকিব লগা হৈছে দেখিছানে এতিয়া 11 ৰে কৰিলো এতিয়া 13 ৰে কৰিম 13 ৰে নগলে আকৌ 15 দিন নকৰো বাৰু 15 কাৰণ কিয় 15 ৰ এককৰ স্থানত কি আছে 5 আছে
ইয়াত এককৰ স্থানত কি আছে 7 আছে গতিকে 5ৰে কেতিয়া হৰণ যায় 0 আৰু 5 থাকিব লাগিব এককৰ স্থানত গতিকে 15ৰে নকৰো 16ৰে নকৰো আকৌ 17 দি কৰিম তাৰপিছত 18 দি নকৰো আকৌ 19 দি কৰিম আকৌ 21 দি কৰিম যেতিয়ালৈকে হৰণ না যায় আমি কিমান আগুৱাই আগুৱাই গৈ থাকিব লগিয়া হৈছে তোমালোকে দেখিছানে হৰণ কৰি কৰি গতিকে তোমালোকে যদি সৰু সৰু সংখ্যা কেইটাৰে যদি তোমালোকে হৰণ কৰা পিছৰখিনিচোন তোমালোকৰ কৰিবলৈ এলাহে লাগিবগে গতিকে এতিয়া 11ৰে যেহেতু হৰণ নগল আমি 13 দি হৰণ কৰি চাও সোয়া এতিয়া ফাইনালি আমাৰ কি হল 13ৰে 3757 3757 ক আমাৰ হৰণ গল গতিকে আমি কি লিখিম ইয়াত কেবাৰ গল 289 বাৰ 13ৰে 289 এতিয়া আকৌ আমি কি কৰিব লাগিব তাক আকৌ 289 ক আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব হয়নে কিহেৰে হৰণ যায় 2 ৰে তো না যায় 3 ৰে যায় নেকি আমি চাও যোগফল কিমান হৈছে 19 হৈছে 9 কে কিমান হ'ব 10 3 ৰে তো 10 হৰণ না যায় গতিকে 3 ৰেও হৰণ না যায় 4 ৰেও না যায় 5 ৰেও না যায় 6 ৰেও না যায় 7 ৰে কৰি চাও 7 ৰে হৰণ যায় নেকি ভাগশেষ কিমান ৰৈছেগে 2 ৰৈছেগে গতিকে 7 ৰেও কি হ'ব হৰণ না যাব 8 ৰে আমি নকৰো এটা 9 ৰে কৰি চাও 9 ৰে হৰণ যায় নেকি ভাগশেষ থাকিলে 1 গতিকে 9 ৰেও হৰণ না যায় 10 ৰে তো না যায় বুলি আমি জানো এতিয়া আমি কাৰ ফালে আগবাঢ়িম 11 ৰ ফালে আগবাঢ়িম সো ভাগশেষ কিমান থাকিল গৈ 3 গতিকে 11 ৰেও হৰণ না যায় 12 ৰে তো আমি নকৰো কাৰণ 12 তো যুগ্ম আৰু এটো অযুগ্ম সংখ্যা এতিয়া আমি 13 ৰে কৰি চাও 13 ৰেও হৰণ না যায় এতিয়া আমি 14 ৰে নকৰো 15 ৰে নকৰো 16 ৰেও নকৰো 17 ৰে কৰি চাও হৰণ যায় নেকি 17 ৰে সোয়া 289 ক 17 ৰে 289 কি হৈছে হৰণ গৈছে কিমান পাইছো 17 এতিয়া সোয়া 17 ক আৰু কিহেৰে হৰণ যাব 17 এগুণ 17 তাক আৰু বেলেগ সংখ্যাৰে হৰণ না যায় বুলি আমি জানো গতিকে এতিয়া আমি কি পালো 3757 13 into 17 into 17 ইয়াত কি হল আমি 3757 ক আমি কি হিচাপে প্ৰকাশ কৰিব পাৰিলো 13 into 17 into 17 ইয়াক আমি তিনিটা একে সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিলো জানো নোৱাৰিলো হয়নে দুটা একে সংখ্যা হল দুটা একে সংখ্যা আমি পালো কিন্তু এটো কিমান পালো 13 পালো এটাকে আমি কি কম যে এটাকে 3757 সংখ্যাটো পূৰ্ণ ঘন নহয় কাৰণ কি জানানে যেহেতু আমি যদি তোমালোকে কাৰণটো লিখিব বিচাৰা লিখি দিব পাৰা যে যেহেতু আমি কি হল 3757 ক তিনিটা একে সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব নোৱাৰিলো এতেকে 3757 সংখ্যাটো পূৰ্ণঘন সংখ্যা নহয় ধৰিব পাৰিছা হেতু তোমালোকে লিখি দিব পাৰা ৰিজনটো একেবাৰে ভাঙি পেলাই যে যেহেতু 3757 ক আমি তিনিটা একে সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব নোৱাৰিলো গতিকে 3757 সংখ্যাটো পূৰ্ণঘন নহয় বৰ্গত কি আছিল বাৰু দুটা একে সংখ্যাৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিব লাগিছিল হয়নে দুটা দুটা একে সংখ্যাৰ আমি জোৰা পাতিছিলো মনত পৰিছেনে তোমালোকৰ ইয়াত কি হ'ব জানানে তিনিটা একে সংখ্যাৰ আমি জোৰা পাতিব লাগিব ধৰিব পাৰিছা তিনিটা একে সংখ্যাৰ আমি জোৰা পাতিব লাগিব কাৰণ ইয়াত ঘনৰ কথা কৈছে আমি সংখ্যাটো কেবাৰ পূৰণ কৰিলে এটা সংখ্যা কেবাৰ পূৰণ কৰিলে ঘন পাওঁ তিনিবাৰ পূৰণ কৰিলে গতিকে ইয়াত আমাৰ সংখ্যাটোৰ জোৰাটো কেটা হ'ব জোৰাটোত তিনিটা সংখ্যা থাকিব ধৰিব পাৰিছা এতিয়া আমি আগবাহু নেক্সট অংকটোলৈ সোয়া নেক্সট অংকটো কি দিয়া আছে 3375 ইয়াত আমি দেখি পেলাই কি গম পাইছো বাৰু সংখ্যাটো কিহেৰে হৰণ যাব 5ৰে হৰণ গৈ আছে নি বাৰু কাৰণ এককৰ স্থানত কি আছে 5 আছে হয় কিন্তু এটো যেহেতু অযুগ্ম সংখ্যা ইয়াক 3 ৰেও হৰণ যাব পাৰে আমি চাই লও যে 3 ৰে হৰণ যায় নেকি সৰু সংখ্যাটোৰ পৰা আমি হৰণ কৰাটো একদম সৰু সংখ্যাটোৰ পৰা আৰম্ভ কৰিব লাগিব আমি 5ৰ পৰা আৰম্ভণিও কৰিব পাৰো বাৰু 5ৰে হৰণ কৰি পেলাই আৰম্ভণিও কৰিব পাৰো কিন্তু পিছত কি হয় সজাওতে খেলিমেলি হয় গতিকে তোমালোকে কি কৰিবা একেবাৰে সৰু যোনটো সংখ্যাৰ পৰা হৰণ কৰিব পাৰি সেই সৰু সংখ্যাটোৰ পৰা হৰণ কৰিবলৈ আৰম্ভ কৰিবা ঠিক আছে গতিকে আমি চাও 5ৰ আগত কি আহে 3 টো অযুগ্ম সংখ্যা ইয়াৰ এককৰ স্থানত কি আছে অযুগ্ম সংখ্যা আছে গতিকে আমি চাই লও যে 3 ৰে হৰণ যায় নে না যায় গতিকে গুটেকিটা অংক তোমালোকে সংখ্যাটো গুটেকিটা অংক যোগ কৰি চোৱা 3 ৰে হৰণ যায় নে না যায় গুটেকিটা অংক আমি যোগ কৰি চালে কিমান পাও জানানে 18 পাও 18 টোত কি হয় একে আঠে যোগ কৰিলে আমি 9 পাম 9 টোকটো 3 ৰে হৰণ যায় গতিকে এটো কিহেৰে হৰণ যাব 3 ৰে হৰণ যাব গতিকে আমি 3 পৰা আগবাহু হল এটো সংখ্যা কাকো 3 ৰে হৰণ যায় নেকি আমি চাও 3 ৰে হৰণ যাব কাৰণ গুটেকিটা যোগ কৰিলে কিমান হৈছে 5 6 7 8 9 9 ক 3 ৰে হৰণ যায় গতিকে 3 ৰে হৰণ যাব ইয়াকো
375 ক 3 ৰে হৰণ যায় নেকি চাও 7 5 কিমান হয় 12 13 14 15 3 ৰে হৰণ যাব গতিকে 3 ৰে হৰণ কৰো এতিয়া 125 ক চাও আমি 3 ৰে হৰণ যায় নেকি 5 6 7 8 ইয়াত থকা তিনটা অংক যোগ কৰিলে আমি কিমান পাম 5 6 7 8 8ক 3 ৰে হৰণ না যায় গতিকে আমি ইয়াক কিহেৰে হৰণ কৰিম 5 ৰে এতিয়া আমি এই সংখ্যাখিনি পূৰণফল হিচাপে লিখি দিম ইয়াক 3 into 3 into 3 into 5 into 5 into 5 ঘনমূল উলিওৱাৰ পদ্ধতিটো মই তোমালোকক ইয়াতে দেখাই দিছো মই অলপ আগতে কি কৈছিলো যে তিনটা জোৰা পাতিব লাগিব হয়নে এই তিনটা একে সংখ্যাৰ জোৰা পাতিলো এই তিনটা একে সংখ্যাৰ জোৰা পাতিলো তাৰ পৰা আমি কেটা কই লম এটা কই এই তিনটাৰ পৰা এটা 3 ললো এই তিনটা 5ৰ পৰা এটা 5 ললো 5 3 গুণ 15 আৰু যেহেতু আমি ঘনমূল উলিয়াব পাৰিছো তাৰ ঘনমূল আমি পাইছো গতিকে সংখ্যাটো কি হ'ব পূৰ্ণঘন হ'বনে কাৰণ এই সংখ্যাটো পূৰ্ণঘন হ'ব ঘনমূল উলিওৱাটো মই দেখাই দিছো তোমালোকে ইয়াত উলিয়াব না লাগে তোমালোকে এটো লাইনৰ পাছতে কি লিখিব লাগিব যেহেতু আমি ইয়াক 3375 ক কি কৰিব পাৰিছো একে সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিছো গতিকে কি হ'ব জানানে 3375 সংখ্যাটো পূৰ্ণঘন সংখ্যা হ'ব মই তোমালোকক লগতে কি কৰিছো ঘনমূল কেনেকৈ উলিয়াব লাগিব হেতু মই তোমালোকক দেখুৱাই দিলো যেহেতু অথনি মই কৈছিলো কেনে কি কৰিব লাগিব তিনিটা জোৰাৰ পৰা আমি এটা কৈ লব লাগিব ঠিক বৰ্গমূলৰ দৰে বৰ্গমূলত আমি দুটাৰ জোৰা পাতিছিলো ইয়াত যেনিবা আমি তিনিটা জোৰা পাতিছো তিনিটাৰ জোৰা পাতি পেলাই তাৰ পৰা আমি এটা কৈ লৈছো গতিকে ঘনমূল হৈ গল 15 এটো স্টেপ তোমালোকে ইয়াত নকৰিলে হ'ব ডাইৰেক্ট তোমালোকে তলত লিখি দিলে হ'ল যে এটাকে 3375 সংখ্যাটো পূৰ্ণঘন সংখ্যা হ'ব ধৰিব পাৰিছা এতিয়া বাকি থাকিলে নাম্বাৰ 1 অৰ 3 আৰু 4 টো এই দুটা তোমালোকৰ হোমৱৰ্ক যদি কিবা কনফিউজন থাকে মোক খুদিবা বা নেক্সট ক্লাছত মই তোমালোকক কৰাই দিম ঠিক আছে এতিয়া তোমালোকে ট্ৰাই কৰি চাবা মই শিকোৱাৰ পাছত তোমালোকে নিজে নিজক টেষ্ট কৰি চাবা কৰিব পাৰা নে নোৱাৰা যদিও নোৱাৰা কোনো কথা নাই মই নেক্সট ক্লাছত এই দুটা তোমালোকক কৰাই দিম তেনেহলে আজি ক্লাছটো ইমানতে সামৰিছো নেক্সট ক্লাছত আমি R3 অনুশীলনীটোৰ যি বাকি ৰৈছে সেইখিনিৰ পৰা আমি আৰম্ভ কৰিম ঠিক আছে তেনেহলে আজিলৈ আহিছো